কঁঠাল এটা আনিলোঁ আজি খাম বুলি, কিন্তু কঁঠালটো ইমান বেছি পকা মই নাখালোঁ, কাৰণ মই বেছি পকা হ'লে কঁঠাল খাই খুব বেয়া পাওঁ। আৰু সেয়ে ভাবিলোঁ কি আজি কঁঠালৰ পিঠা বনাওঁ। প্ৰথমতে কঁঠালৰ গুটিখিনি উলিয়াই ল'ব লাগিব, আৰু গুটিখিনি উলিয়াই লোৱাৰ পিছত অকণমান এনেদৰে দেখি, আৰু ইয়াতে আপোনালোকে 2 কাপ দিব কেঁচা পিঠাগুড়ি। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ময়দা বা আটাও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মই ইয়াত কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে দিলোঁ আধা কাপ চুজি, আৰু বাৰীৰে কলপাত এখন কাটি আনিলোঁ, যিহেতু মই পিঠাটো কলপাতত বনাম। আৰু ধুনীয়াকৈ বেটাৰটো এবাৰ লৰাই লৈ কলপাতত এনেদৰে দি লৈ ধুনীয়াকৈ এটা ভাঁজ দি হাতেদি টেপ টেপ কৰি দিব, যাতে পিঠাটো বহল হৈ যায়। আৰু টাৱাখন মই আগতেই প্ৰিহিট কৰি ৰাখিছোঁ, আৰু পিঠাটো তাতে দি 2-3 বাৰ ইলুটি শিলুটি কৰি দিলেই হ'ল। আৰু জুইটো একদম মিডিয়াম ফ্লেমত ৰাখিব। এয়া দেখিছেনে, মোৰ প্ৰথম পিঠাটো হৈ গ'ল। আৰু এনেদৰে মই 3-4খন পিঠা বনাই ল'লোঁ। আৰু এয়া দেখিছেনে, মোৰ পিঠা ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হৈছিলে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চেনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ব্যৱহাৰ কৰা নাই, কাৰণ কঁঠালত মিঠাটো থাকেই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।